ইতিমধ্যে আপোনালোকে গম পাইছে যে CID তদন্ত কৰি এতিয়ালৈকে জুনমণি ৰাভাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ পাছতে আমাৰ অসম চৰকাৰে এই জুনমণি ৰাভাৰ হত্যাৰ কেছটো এতিয়া CBIৰ হাতত দিছে। CBIৰ যিজন DIG আছে লাভলী কাটিয়া, তেওঁৰ নেতৃত্বত এতিয়া জখলাবন্ধাত CBIৰ তদন্ত চলি আছে। হাই এভৰিৱান, আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে আজিৰ ভিডিঅ'টো মই কিহৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ। কেইদিনমান আগতে আপোনালোকে গম পাইছিল যে SI জুনমণি ৰাভাৰ মৃত্যু হৈছিল। SI জুনমণি ৰাভাক কোনে মাৰিছিল আৰু কেনেকৈ মাৰিছিল সেই গোটেই কথাবোৰ জানিবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। কেইদিনমান আগতে আপোনালোকে গম পাইছিল যে জুনমণি ৰাভাৰ মৃত্যুক লৈ একেবাৰে নিউজত মানে ট্ৰেণ্ডিঙত আছিল। আপোনালোকে যদি ফেচবুকত গৈছে, ইউটিউবত গৈছে, য'তে গৈছে, খালি জুনমণি ৰাভাৰ মৃত্যু কেনেকৈ হৈছে সেই গোটেই কথাবোৰ চৰ্চাতে আছিলে। এতিয়া কেইদিনমান আগতে আপোনালোকে গম পাইছিল যে জুনমণি ৰাভাৰ মৃত্যুৰ কেছটো চৰকাৰে CIDৰ হাতত দিছিলে। CIDয়ে তদন্ত কৰি কি পাইছিল? CIDয়ে তদন্ত কৰি কি জুনমণি ৰাভাৰ হত্যাকাৰীক এৰেষ্ট কৰিব পৰা নাছিলে? ইতিমধ্যে আপোনালোকে গম পাইছে যে CIDয়ে তদন্ত কৰি এতিয়ালৈকে জুনমণি ৰাভাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ পাছতে আমাৰ অসম চৰকাৰে এই জুনমণি ৰাভাৰ হত্যাৰ কেছটো এতিয়া CBIৰ হাতত দিছে। CBIৰ যিজন DIG আছে লাভলী কাটিয়া, তেওঁৰ নেতৃত্বত এতিয়া জখলাবন্ধাত CBIৰ তদন্ত চলি আছে। যিখন ঠাইত মানে জুনমণি ৰাভাৰ গাড়ী এক্সিডেণ্ট হৈ মৃত্যু হৈছিল, সেই ঠাইত এতিয়া CBIৰ দলে তদন্ত কৰি আছে। আৰু লগতে জুনমণি ৰাভাৰ যিখন গাড়ীত এক্সিডেণ্ট হৈ মৃত্যু হৈছিল সেই গাড়ীখনকো তদন্ত কৰি আছে। আৰু এতিয়া আমি গম পাইছোঁ যে এতিয়া নগাঁৱত আহিব CBIৰ দল। নগাঁৱত আহিও তদন্ত কৰিব যে কেনেকৈ জুনমণি ৰাভাৰ মৃত্যু হৈছিল সেই গোটেই কথাবোৰ তদন্ত কৰিব। জুনমণি ৰাভাৰ সমগ্ৰ বিষয়ক লৈ CBIৰ একশ্যন আৰম্ভ হৈ গৈছে। গুৱাহাটীৰ পৰা CBIৰ দল আহিয়েই জখলাবন্ধাত তদন্ত কৰি আছে। যিখন ঠাইত জুনমণি ৰাভাৰ গাড়ী এক্সিডেণ্ট হৈছিল সেই ঠাইখনত বৰ্তমান CBIৰ দলে তদন্ত কৰি আছে। আৰু জুনমণি ৰাভাৰ গাড়ীখনকো তদন্ত কৰি আছে যে গাড়ীত কি হৈছিল। SI জুনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ জখলাবন্ধাত CBIৰ দল। জখলাবন্ধাৰ ঘটনাস্থলীত উপস্থিত CBIৰ DIG লাভলী কাটিয়াৰ সমগ্ৰ ঘটনাক লৈ তন্নকৈ চলাইছে তদন্ত। জুনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহন আৰু ট্ৰাকখন পৰ্যবেক্ষণ কৰিছে CBIৰ দলে। দুৰ্ঘটনাস্থলী পৰ্যবেক্ষণ কৰে CBIৰ দলটোৱে। এতিয়া আপোনালোকে যিখন গাড়ী দেখা পাইছে এই গাড়ীখন জুনমণি ৰাভাৰ আছিল। এই গাড়ীখনতে ট্ৰাকেৰে খুন্দা মাৰিছিল। খুন্দা মৰাৰ পাছতে জুনমণি ৰাভাৰ মৃত্যু হৈছিল। আপোনালোকে চাওক যে গাড়ীখনৰ অৱস্থা কেনেকুৱা হৈছে, মানে ট্ৰাকেৰে কেনেকুৱা খুন্দা মাৰিছিল, মানে যাতে জুনমণি ৰাভা মৰে, যাতে জুনমণি ৰাভা আৰু জীয়াই নাথাকে, এনেকুৱা পৰিকল্পনা কৰি খুন্দা মৰা হৈছিল। এতিয়া আপোনালোকে দেখা পাইছে যে CBIৰ দলটোৱে জখলাবন্ধাত গৈ জুনমণি ৰাভাৰ যিখন গাড়ী আছিল সেই গাড়ীখনক তদন্ত কৰি আছে আৰু সেই ঠাইখনক তদন্ত কৰি আছে যে জুনমণি ৰাভাৰ মৃত্যু কেনেকৈ হৈছিল। এই মুহূৰ্তত আপোনালোকে দেখা পাইছে যে CBIৰ দলটোৱে গুৱাহাটীৰ পৰা চিধা একেবাৰে জখলাবন্ধাত আহিয়ে জুনমণি ৰাভাৰ যিখন ঠাইত মানে দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাস্থলত পৰ্যবেক্ষণ কৰি মানে তদন্ত কৰি আছে। আৰু এতিয়া ইয়াৰ পৰা পৰ্যবেক্ষণ কৰি মানে তদন্ত কৰি তাৰ পাছতে ইয়াৰ পৰা চিধা নগাঁৱলৈ যাব। নগাঁৱলৈ গৈ তাত গৈ মানে এজনকৈ সুধিব যে কেনেকৈ কি হৈছিল, সেইদিনা জুনমণি ৰাভাৰ লগত কি হৈছিল, কেনেকৈ এনেকুৱা ঘটনা হৈছিল, সেই গোটেই কথাবোৰ তদন্ত কৰিব। জুনমণিৰ পৰিয়ালে SP লীনা দলৰ পৰা আৰম্ভ কৰি আবাজ্যোতি ৰাভা আৰু বহুতো পুলিচৰ ওপৰত এজাহাৰ দিছিল। হয়তো তেওঁলোকৰ ওপৰতো তদন্ত হ'ব পাৰে। এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু যদি আপোনালোকৰ পৰা কোনোবাই মোৰ এই ভিডিঅ'খন ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু যদি আপোনালোকৰ পৰা কোনোবাই এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুকটো ফ'ল' কৰি দিব। এনেকুৱা নতুন ভিডিঅ' চাবৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, যদি আপোনালোকৰ এই ভিডিঅ'টো মোৰ ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক। আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক।